ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ বেদখলকাৰীক শেষ সকিয়নি দিলে জোনাই বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে। যদিহে বেদখলকাৰীয়ে সংৰক্ষিত বনাঞ্চলৰ পৰা স্ব ইচ্ছাৰে আঁতৰি নাযায় তেন্তে প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি স্পষ্ট কৰি দিছে। উল্লেখ্য যে কবু চাপৰি সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে যোৱা 15 মেত জাননী জাৰি কৰিছিল। এসপ্তাহৰ ভিতৰত বেদখলকাৰীসকলক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছিল যদিও 40টাতকৈ অধিক পৰিয়ালে আজিও কবু চাপৰি ত্যাগ কৰা নাই। আৰু এই পৰিয়ালকেইটাক শীঘ্ৰেই কবু চাপৰি এৰাৰ নিৰ্দেশনা জাৰি কৰে শনিবাৰে জোনাই প্ৰশাসনে। আৰু অহা 6 জুনৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে এই 40টা পৰিয়ালে কিছু সময় বিচাৰি প্ৰশাসনক আবেদন দাখিল কৰিছিল যদিও প্ৰশাসনে এই আবেদন গ্ৰাহ্য কৰা নাই। এতিয়া আজি আহিছে জাননী দিবলৈ। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে। এতিয়া আমি ঘৰ দুৱাৰ টানিম না ল'ৰা ছোৱালীক পৰীক্ষা দিবলৈ দিম? ল'ৰা ছোৱালীৰ জিন্দগীটো বৰবাদ হৈ যাব। তাৰ কাৰণে আমাৰ ইমানে অনুৰোধ যাতে ল'ৰা ছোৱালীক পৰীক্ষাটো দিবলৈ দিয়ে। আমাৰ এনেই নদীয়ে গৰা কাটি কিনি মানে আমাক এতিয়া মানে এনেই উদাং কৰি দি আছে। আমি এনেই